বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে 2020 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আগবঢ়াইছো আশা কৰোঁ প্ৰশ্নকেইটাৰ পৰা আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে বহুতো উপকৃত হ'ব আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল কোনখন দেশত গ্ৰীষ্মকালীন অলিম্পিক 2020 আয়োজন কৰে ইয়াৰ অপচন দিয়া আছে ইণ্ডিয়া বি জাপান সি চাইনা ডি আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি জাপানত জাপানৰ টকিঅ'ত গ্ৰীষ্মকালীন অলিম্পিক 2020 আয়োজন কৰে কোভিড-19ৰ বাবে 2020 চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰিব নোৱাৰিলে হেহে 2021 চনৰ 23 জুলাইৰ পৰা 8 জুলাইলৈকে গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰে 2 নম্বৰ প্ৰশ্ন টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত কোনে অলিম্পিকৰ কলহ জ্বলাইছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল নাওমি ওছাকা জাপানৰ টেনিছ খেলুৱৈ নাওমি ওছাকাই টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিকৰ কলহ জ্বলাইছিল 3 নম্বৰ প্ৰশ্ন টকিঅ' অলিম্পিক 2020ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা কোনে বহন কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল মেৰী কম আৰু মনপ্ৰীত সিঙে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এ আৰু বি মনপ্ৰীত সিং আৰু মেৰী কম টকিঅ' অলিম্পিকত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বক্সাৰ মেৰী কম আৰু ভাৰতীয় হকী টীমৰ কেপ্টেইন মনপ্ৰীত সিঙে ভাৰতৰ পতাকা বহন কৰিছিল 4 নম্বৰ প্ৰশ্ন টকিঅ' অলিম্পিকৰ 2020ৰ মূল বাক্যটো কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব ডি ইউনাইটেড বাই ইমোশন টকিঅ' অলিম্পিকৰ মূল বাক্যটো হ'ল ইউনাইটেড বাই ইমোশন 5 নম্বৰ প্ৰশ্ন গ্ৰীষ্মকালীন টকিঅ' অলিম্পিকৰ বাবে ভাৰতৰ অফিচিয়েল থিম গানটো কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্য তেৰা সামনে হে এটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকে মনত ৰাখিব গ্ৰীষ্মকালীন টকিঅ' অলিম্পিকৰ ভাৰতৰ অফিচিয়েল থিম গানটো হ'ল লক্ষ্য তেৰা সামনে হে আৰু এই গানটো গাইছিলে কোনে মোহিত চৌহানে 6 নম্বৰ প্ৰশ্ন টকিঅ' অলিম্পিক 2020ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ কোনে পতাকা বহন কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব বজৰং পুনিয়া ভাৰতৰ ৰেছলাৰ বজৰং পুনিয়াই টকিঅ' অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিছিল 7 নম্বৰ প্ৰশ্ন অলিম্পিক খেলৰ মুখ্য ভাষাটো কি অলিম্পিক খেলৰ অফিচিয়েল লেংগুৱেজ হ'ল ইংলিছ আৰু ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 8 নম্বৰ প্ৰশ্ন কোনে অলিম্পিকৰ ৰিং ডিজাইন কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল পিয়েৰ ডি কোবেৰ্টিন পিয়েৰ ডি কোবেৰ্টিনে 1912 চনত অলিম্পিকৰ ৰিং ডিজাইন কৰি উলিয়াইছিল 9 নম্বৰ প্ৰশ্ন অলিম্পিকৰ প্ৰতীকত থকা 5টা ৰিঙে কি উপস্থাপন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5খন মহাদেশৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ আৰু এই 5খন মহাদেশৰ নাম হ'ল অষ্ট্ৰেলিয়া ইউৰোপ এছিয়া আফ্ৰিকা আৰু অচেনিয়া 10 নম্বৰ প্ৰশ্ন প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক খেল কেতিয়া আৰম্ভ হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 1896ত প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক খেল আৰম্ভ হৈছিল ক'ত অনুষ্ঠিত হৈছিল গ্ৰীচৰ এথেন্সত মনত ৰাখিব গ্ৰীচৰ এথেন্সত প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক খেল আৰম্ভ হৈছিল 11 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ছুইজাৰলেণ্ডৰ লৌচেনত আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় অৱস্থিত 12 নম্বৰ প্ৰশ্ন ভাৰতীয় অলিম্পিক সমিতিৰ অধ্যক্ষ কোন ইয়াৰ উত্তৰটো হ'ল নৰেন্দ্ৰ ভট্ট হ'ল ভাৰতীয় অলিম্পিক সমিতিৰ অধ্যক্ষ 13 নম্বৰ প্ৰশ্ন কোনটো বছৰত ভাৰতে অলিম্পিক গেমছত নিজৰ দল পঠিয়াইছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 1920 চনত
1920 চনত ভাৰতে অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে নিজৰ দল পঠিয়াইছিল 14 নম্বৰ প্ৰশ্ন পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল ফ্ৰান্সৰ পেৰিছত পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হ'ব মোৰ এই প্ৰশ্নকেইটা চাই যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব